বিলাকো আনিছো আৰু খুৱাইছো আৰু ঘৰলৈ লৈ আহিছো। শেষত এইখন দোকানত পাই গৈছেহি। তো গতিকে চাওক না, এইফালেও এনেকৈ খুলিব পাৰি ক'বলৈ গ'লে। তো সিমানে আৰু দিয়ক। তো আজি বতৰটো হৈছে এনেকুৱা, আৰু ৰাতিপুৱা মানে আজি ৰ'দ দিব নিশ্চয়, গম পাইছে। তো পুৱাই পুৱাই এইখিনি খাই ল'লোঁ, ইমানে পুৱাই পুৱাই হৈ থকা নাই বাৰু। তো তাৰে পিছত কি আৰু গাখীৰ নিব আহিলোঁ আৰু অলপ টাইম ইয়াতে বহিলোঁ। তো তাৰপিছত আৰু গাখীৰ লৈ ঘৰলৈ বুলি আৰু মানে আজিৰ গেজত মোৰ ইমানখিনি কাম নাই, তথাপিতো অলপমান আহিছিলোঁ। সেইফালে বাইক পেলাই থোৱা হৈছে। তো মোৰ ইমান কাম নাই যিহেতু অলপমান ওলাইকৈ আহিলোঁ। মানে আমাৰ টপাক এখন স্কুললৈ আনিছিলোঁ, মানে ইয়াত কিবা খুৱাইছে হেনো। তো সৰু ল'ৰা ছোৱালীবিলাক তো আনিছোঁ আৰু খুৱাইছোঁ আৰু ঘৰলৈ লৈ আহিছোঁ, বিশেষ একো কাম নাই। তো তাৰপিছত ওলাই ল'লোঁ বঙালমালৈ বুলি। মানে এটা টিভি ৰিম'ট বিচাৰি আহিছিলোঁ, কিন্তু 4খনমান দোকানত সোধাৰ পিছত ঘৰলৈ বুলি আহিলোঁ। মানে কি ক'ব, উপায় নাই। আৰু শেষত এইখন দোকানত পাই গ'লোঁ। বাকী ৰিম'ট দুটা দেখুৱাইছে, এটা 150 এটা 200 মানে পইচা। তো গতিকে আৰু কি আৰু ইমানটো ইউজ নহয়, তথাপিতো 150 টকীয়াটোকে লৈ ল'লোঁ আৰু। তো এইফালে ইমানখিনিয়ে। তাৰপিছত ঘৰ আহি এটা আনবক্সিং কৰা হ'ল। এটা চাওক কি মানে বনাইছে, এযোৰ চশমা দেখিলে। তো অৰ্ডাৰ দিয়া হৈছিলে, তো আজি পাই গৈছেহি। তো গতিকে চাওক না, এইফালেও এনেকৈ খুলিব পাৰি, মানে পূৰা নোৰা পাতি দিব পাৰি আৰু ক'বলৈ গ'লে। তো সিমানে আৰু দিয়ক, সেইযোৰ আছিল চশমা, মজা লাগিল।